নমস্কাৰ মই এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছোঁ ইয়াত কাৰ্বি আংলঙত মহামায়া থান বুলি আছে আমাৰ এই হাওৰাঘাট চাইডে আছে মই আগত গৈ পোৱা নাই আজি বোলো প্ৰথম যাম আজি মাঘী পূৰ্ণিমা যিহেতু তাত বোলে মেলা বহে তাৰপৰা নাযাওঁ বুলি ভাবিছিলোঁ তাৰপৰা যাওঁ বুলি ক'লে আৰু দাদাহঁতো যাব বোলে বহুতো যাম কৈছে তাকে বোলো চাওঁগৈচোন যাওঁ কেনেকুৱানো হয় বহুত বোলে পাহাৰৰ ওপৰত আছে বহুত উঠিব লাগে বোলে ওপৰলৈ তাকে সেইকাৰণে মানে নাযাওঁ বুলি ভাবিছিলোঁ বোলো পিছত যাম আৰু কিছুমান অসুবিধাও থাকে দিয়কচোন ওপৰলৈ উঠাটো তাৰপৰা নাই বোলো যাওঁ আৰু চাওঁ মোৰতো যিহেতু যাম বুলিয়ে কৈছে সেইকাৰণে বোলো যাওঁ তাতনো কি হয় আপোনালোককো দেখামচোন অলপ এয়া আমি এতিয়া পাই গ'লোহি এতিয়া পাহাৰৰ ওপৰত উঠিব লাগিব বহুত ওপৰত উঠিব লাগিব বোলে আমি মহামায়া থান আহিছোঁ এয়া কিমান ওপৰত মোবাইলত ধৰিব পৰা নাই বহুত ওপৰলৈ যাব লাগিব এতিয়া আমি দেখিছে দাদা ছোৱালী চাদৰ মেখেলা পিন্ধি আহিছে ঐ এই কৈ আছে কৈ দিয়াচোন লাইক কৰি দিবলৈ লাইক উঠিব পাৰিম জানো আৰু বোলে বহুত ওপৰত উঠিব লাগিব আমাক কৈ গৈছে আৰু 2 কিলোমিটাৰ উঠিব লাগিব মানে ভয় খুৱাই গৈ আছে আৰু দাদাহঁতে এয়া আমি গৈ আছোঁ আৰু এতিয়া এয়া দেখিছেনে বাইকো উঠাই দিছে আমি বাইক লৈ নাই যোৱা বাৰু তলতে বাইক থৈ গৈছোঁ আমি খোজকাঢ়িয়ে গ'লোগৈ হয় বাৰু অলপ দূৰে আছে এয়া আমি পাইছোঁহি আৰু অলপ ভাগৰ লাগি গৈছে চব মানুহবোৰে বনাই ইয়াত খাই আছে ইয়াত বনোৱা মেলা কৰিবলৈ সুবিধা আছে ইমান ডাঙৰ পাথৰ এয়া মানুহ গৈ আছে ভাগৰ লাগি গৈছেগৈ উশাহটো ছুটি হৈ গৈছেগৈ ইমান তলৰ পৰা আহিছোঁ নহয় এয়া চাওক ইয়াত বহুত মন্দিৰ আছে কাৰ্বি মানুহৰো আছে অসমীয়া মানুহৰো আছে চবৰে আছে খেলা ধূলা কৰাৰো সুবিধা আছে আচলতে বহুত হুলস্থুল হৈ থকাৰ কাৰণে মই চাউণ্ডটো কমাই দিলোঁ আমি এতিয়া পাই গৈছোঁ থান আৰু ইয়াত খোৱা বোৱাৰো ব্যৱস্থা কৰিছে মানুহবোৰে খাই আছে এয়া দেখিছেনে আমি থান পাই গৈছোঁহি আৰু এই বৌ ছোৱালীজনী যে তাই যে একদম তলৰ পৰা যে কোচতো অহা নাই গম পাইছেনে অকল খোজকাঢ়ি আহিছে কি যে ফূৰ্তি তাই এয়া ওপৰত আহি আৰু এতিয়া বহি আছোঁ আমি এয়া ছোৱালী দেখিছে চাদৰ মেখেলা য'লৈকে যায় চাদৰ মেখেলাকে পিন্ধি থাকে অকল চাদৰ মেখেলা এতিয়া চিপছ খাই আছোঁ ঢেৰ মানুহ ইয়াত ঢেৰ মানুহ চবেই পিকনিকো খাইছে এইফালে নামো লৈ আছে তাৰপৰা ইয়াত বহিবলৈ সুবিধা আছে যেনিবা আমি বহি আছোঁ এওঁলোক এই ওপৰলৈ গৈছোঁ ওপৰফালেও আছে কিবা আমি যাবগৈ নোৱাৰোঁ আৰু ইমান ওপৰলৈ সেইকাৰণে ইয়াতে বহি আছোঁ আৰু মাৰা মুখে দেখা নাই দেখিছে তেল মাৰি আছে মোক জোলনাত উঠাবগৈ লাগে তাই জোলনাত উঠাবৰ কাৰণে তাই মোক চুমা দিছে তেল মাৰি আছে পূৰা উঠিবাগে জোলনাত খাই দিওঁগৈ ৰ'ব খাই লওঁ প্ৰথমতে ইয়াত যিহেতু খোৱাৰ ব্যৱস্থা কৰিছে বুলি কৈছিলোঁ এতিয়া পুৰি খিচিৰি আৰু ভাজি খুৱাইছে আমিও খাই দিলোঁ আৰু অলপ খাবলৈ ভালেই হৈছিলে কিন্তু আৰু যে ইমান ওপৰতো খোৱা ব্যৱস্থা কৰিছে বহুত ভাল হৈছে চবেই খাইছে তাতে এতিয়া আৰু আহি আছোঁ থানৰ পৰা খোজকাঢ়ি তললৈ যাবগৈ লাগিব লৈ লৈছোঁ চেণ্ডেল হাতত গুচি আহিছোঁ খৰকৈ পূৰা উঠোঁতেহে কষ্ট নামোতে ইমান কষ্ট নহয় ভাগৰ লাগি গৈছেগৈ